নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমত পঞ্চায়ত ইলেকশ্যনৰ আগত নাইবা পঞ্চায়ত ইলেকশ্যনৰ পিছত বা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ লাখপতি বাইদেউৰ আঁচনি যি 10,000 টকা চেক বিতৰণ কৰিব নেকি? অসম পঞ্চায়ত নিৰ্বাচনৰ কাৰণেই বিহালীত যোৱা 1 এপ্ৰিল তাৰিখে লাখপতি বাইদেউৰ আঁচনিখন মুকলি কৰিলে নেকি? বা পঞ্চায়ত ইলেকশ্যনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতো অসম চৰকাৰে এই লাখপতি বাইদেউৰ আঁচনি 10,000 টকা বিতৰণ কৰা সম্ভৱ হ'বনে? আচলতে কেতিয়া বাকী থকা জিলাসমূহত বা সমষ্টিসমূহত এই চেকসমূহ বিতৰণ কৰিব, তাৰে বিতং তথ্য আজি দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি লাখপতি বাইদেউৰ আঁচনি 10,000 টকা অপেক্ষা কৰি আছে, তেন্তে এই ভিডিঅ'টো শেষলৈ চাব। কাৰণ বহুতে প্ৰশ্ন কৰি আছে যে বাকী থকা 125টা সমষ্টিৰ যি গোটৰ মহিলাসকলক যি 10,000 টকা প্ৰদান কৰিব, সেই টকা কেতিয়া তেওঁলোকক প্ৰদান কৰা হ'ব। এই সকলোখিনি জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈ চাই থাকিব। তাৰ আগতে আপুনি যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, তেনেহ'লে এনেকুৱা ধৰণৰ আপডেটসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি থৈ দিব। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে যোৱা 2 এপ্ৰিল তাৰিখে অসম ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা অসম পঞ্চায়ত ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিছে যে অহা 2 মে' আৰু 7 মে' তাৰিখে দুটা পৰ্যায়ত অসমত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। এতিয়া হ'ল এটা ইলেকশ্যনৰ ডেট ঘোষণা হোৱাৰ পিছত কেনেকৈ চৰকাৰে এই লাখপতি বাইদেউৰ আঁচনিৰ যি 10,000 টকা এইটো চেক বিতৰণ কৰিব, এইটো হ'ব লক্ষণীয়। এতিয়া প্ৰশ্নটো হৈছে, যিহেতু আমি সকলোৱে জানো যে যদি কোনো এটা ইলেকশ্যনৰ নিৰ্বাচন তাৰিখ ঘোষণা হয়, তাৰ পিছত এই ইলেকশ্যনটো মডেল কোড অফ কণ্ডাক্ট এটা লাগি যায়। আৰু যেতিয়াই মডেল কোড অফ কণ্ডাক্ট লাগে, তেতিয়াই আমি সকলোৱে জানো যে কোনো ধৰণৰ চৰকাৰে তাত কোনো ধৰণৰ চৰকাৰী হিতাধিকাৰীক বা আঁচনিৰ ধন তেওঁলোকে মুকলি কৰি দিব নোৱাৰে নতুনকৈ। হয়তো কিছুমান যিকেইটা জিলাত নাইবা পঞ্চায়তত ইলেকশ্যন নহ'ব, সেইকেইটা পঞ্চায়তত কিন্তু তেওঁলোকে বা অসম চৰকাৰে লাখপতি বাইদেউৰ আঁচনিৰ টকাখিনি তেওঁলোকে বিতৰণ কৰিব পাৰিব। কিন্তু বাকী থকা জিলা বা পঞ্চায়তত ইলেকশ্যন হ'ব, সেইকেইটা জিলা বা পঞ্চায়তত তেওঁলোকে কোনো ধৰণে বা কোনো পধ্যেই অসম চৰকাৰে বা কোনো চৰকাৰে যে লাখপতি বাইদেউৰ 10,000 টকাৰ চেক বা কোনো ধৰণৰ আঁচনিৰ চেক তেওঁলোকে বিতৰণ কৰিব নোৱাৰে। এতিয়া চাওক, আমি বহুতে মনত প্ৰশ্ন হৈছে যে যিহেতু 2 এপ্ৰিল তাৰিখে নিৰ্বাচনৰ তাৰিখ ঘোষণা হৈছে আৰু 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিত লাখপতি বাইদেউৰ যি প্ৰথম পৰ্যায়ৰ 10,000 টকাৰ চেক তেওঁলোকে বিতৰণ কৰিছে। হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে অসম চৰকাৰে অকল পঞ্চায়ত ইলেকশ্যন অহাৰ বাবে অসমত লাখপতি বাইদেউৰ আঁচনিৰ চেক সেইটো যোৱা বিহালীত যোৱা 1 তাৰিখে মুকলি কৰি দিলে নেকি? এইটো কথা মানিব লাগিব যে অসম চৰকাৰে টকাখিনি মুকলি কৰিছে মানে সকলোকে দিব, কিন্তু দেৰি হ'ব। এই ইলেকশ্যনৰ আগত দিয়াটো হয়তো সম্ভৱ নহ'ব। যিমান দূৰ জানিব পাৰিছোঁ যে ইলেকশ্যনৰ আগত লাখপতি বাইদেউৰ আঁচনিৰ টকাখিনি তেওঁলোকে বিতৰণ কৰাটো সম্ভৱ নহ'ব। এতিয়া চাওক, সিদিনা অসমৰ উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কৈছিল যে মুঠৰ ওপৰত 2025 চনৰ অহা অক্টোবৰ মাহৰ ভিতৰত এই লাখপতি বাইদেউৰ আঁচনিৰ যি 10,000 টকাৰ চেক তেওঁলোকে দি সম্পূৰ্ণ কৰিব। ইয়াৰ পৰা স্পষ্ট হয় যে ইলেকশ্যনৰ আগত দিয়াটো হয়তো পচিবল নহ'ব। ইলেকশ্যনৰ পিছত আপোনালোকে মে' মাহৰ শেষত বা জুন মাহৰ পৰা আকৌ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 4 মাহৰ ভিতৰত যি বাকী থকা গোটৰ মহিলাসকলক তেওঁলোকে প্ৰদান কৰিব। ভিডিঅ'টো চাই আপোনালোকে কি বুজি পালে লাইক আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। জয় আই অসম।